हेलो एवरीवन अस्सलाम वालेकुम नमस्कार কি খবৰ সকলোৱে ভালে আৰু মোৰ বৰ্তমান ভালে আশা কৰোঁ আপোনালোকে যদি ভালে আছে সকলো ভালে থাকোঁতে বিচাৰোঁ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বতৰটো ইমানেই বেয়া নহয় বাহিৰত বৰষুণ দি আছে মই একদম মানে আমনি লাগিছে আৰু আমাৰ ঈদো পাইছেহি বৰঈদ আমি কিনো কৰোঁ আকৌ ভাবিয়ে পোৱা নাই ইমানে বতৰ বেয়া নন ষ্টপ বৰষুণ দিয়া আছে আৰু এইফালে দুপৰীয়া ভাজি চাজি বনাবলৈ আছে যাওঁ আৰু পাচলি কাটোঁগৈ পাচলি মানে এইফালে ৰঙালাও এইফালে দহকৈ কাটি ল'লোঁ ৰঙালাও অকণমান ডাঙৰকৈ কাটিব লাগে কাৰণ গলি যায় ন এইফালে ৰঙালাও কাটিও হৈ গ'ল আৰু এইফালে আলু এটাও লৈ ল'লোঁ লগত আৰু এইফালে পিঁয়াজ এটাও লৈ ল'লোঁ এতিয়া বনাওঁগৈ আৰু দেই মই বোলো ভাজিকণ বনাওঁগৈ সি আকৌ কোচত উঠি দিলে খেলা বস্তু চাহ তেনেকৈ পেলাই পেলাই থৈছে কি যে হ'ব আৰু বৰষুণ আৰু দেই কিমান বৰষুণ নিদিয়ে আৰু আমনি লাগিছে আৰু এবাৰ কি হ'ব ঠিক নাই আৰু আনিব লাগিব দোকানৰ পৰা এইফালে ভাজিও পাতি দিলোঁ ভাজি হ'বই আৰু অকণমান বাকী আছে আৰু আপোনালোকক আকৌ মই গধূলি লগ পাইছোঁ গধূলি মানে ইমান ৰুটি খাবলৈ মন গৈছে ভাবিলোঁ ৰুটি দুটাকে বনাই লওঁ ৰুটি খচি মেলি বইল কৰি ল'লোঁ এইফালে বেলি আছোঁ আৰু ৰুটি বেলাও হৈ গ'ল মোৰ যিহেতু কম ৰুটি 6টামান বনাইছোঁ সেইকাৰণে হৈ গ'ল আৰু এইফালে পটাপট সেকি ল'লোঁ সেকাৰ পাছত চাহ অকণমান বাকি পেলাই খাই ল'লোঁ আৰু ৰুটি কণহে আহিছে ৰুটি দুটা খাই ল'লোঁ আৰু এইফালে হাজবেণ্ডে মানে বজাৰ কৰি আনিলে তেওঁ যিহেতু শনিবাৰ বজাৰলৈ যায় আনকালে কিন্তু এইবাৰ সময় পোৱা নাই যাবলৈ সেইবাবে টাউনৰ পৰা দেওবাৰ বজাৰৰ পৰা লৈ আহিলে বজাৰ এইফালে নেমু তিতাকেৰেলা ভাতকেৰেলা আনিছে আৰু বিজলকীয়া আনিব কৈছোঁ চাগে আনিলে এইফালে মাংস অকণমান আনিছে এইফালে বেটালে আঙুৰ আনিছে আৰু এইফালে ৰাতিপুৱা নাস্তা অকণমান চাহ খাবলৈ কিবা এটা আনিছে চাগে আৰু ফুচকা পাৰ্টি ফুচকা খাইগা হৈ গ'ল আৰু ফুচকা খাবলৈ লাগে চাৰে 8টা হৈছে চাৰে 9টা বাজিব খাওঁ কি কৈছে ক আমি ফুচকা খাইছো আমি আৰু কোন আছে কৈ দিয়া কোনে খাইছে কৈ দিয়া অঁ চনৰ খাইছে পিছনো খাইছে বোলে তুমি ব্লগটো বনোৱা আকৌ বনোৱা নহয় এয়া ননা কি কৰিছে কৈ দিয়া আকৌ হেল্ল' গাইছ ননা কি কৰিছে হেল্ল' গাইছ ননা বোলে কি কৰিছে বোলে ননা আলু বাকলি চিকন আছে মাছ আছে ফুচকা হৈ গ'ল দেৰি হৈছে আমি গৰম তেনেকৈ গৰমে এই কিছুমান বৰ লেকটাৰ নিচিনা বাকলিটো লাগি থাকে বৰ বেয়া সেইটো খাবলৈ হয় নাই অকণমান আনি ভাগ কৰি আছে ফুচকা বেপাৰী লগতে আলু লগতে খাই দিব লাগে ববা আলু এদাই নকওঁ আকৌ আলু ফুচকাটো একেবাৰে আলু একবাৰ ভৰাই লৈছে ভৰাই লৈ ধামকৈ পেলাই দিছে নানি আহিব আছে এইখন আপুনি আপোনাৰ লৈ লওক লৈ ল'ব ফুচকা
কালি যিহেতু ভিডিঅ'টো শেষ কৰিব নহ'লে আৰু মই সেইবাবে ভাবিলোঁ কি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আৰু কালি ফুচকা খালোঁ মানে সকলোৱে মানে কি নানি মিঞ্জু আমি খালোঁ আৰু দেখিলে আৰু আপোনালোকে ডাৱৰীয়া বতৰ ন কিবা কিবি খাবলৈ মন যায়। বাহিৰত বৰষুণ দি আছিলে, আমি এইফালে ফুচকা বনাই খাই আছিলোঁ। আৰু এতিয়াও দেখিছেনে মই ভইচ অভাৰ কৰি আছোঁ, কিন্তু বৰষুণ বাহিৰত দি আছে। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যদি আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। এতিয়ালৈ বাই বাই। চাই থাকিব মোৰ ভিডিঅ'বোৰ, যদি ভাল পায় কমেণ্ট এটা কৰি দিব দেই।